ইতিহাসের বিখ্যাত সর্বগ্রাসী শাসন ব্যবস্থার নেতা আছিল তেওঁ। জার্মানির এই স্বৈরশাসকৰ হিটলাৰ একেবাৰে অকলশৰীয়া হৈ পৰে। এটা সময়ত ভাগ্য অন্বেষণে তেওঁ ভিয়েনামত গৈ তাত সাধাৰণ দিন হাজিৰা আৰু এজন সৰু চিত্ৰশিল্পী হিচাপে জীৱিকা নিৰ্বাহ কৰিবলৈ ধৰে। এই সময়খিনিত তেওঁৰ মনত প্ৰথম ইহুদী বিদ্বেষ জাগি উঠে, কাৰণ তেতিয়াৰ সময়ত ইহুদীৰাই জাৰ্মানীৰ অধিকাংশ সংবাদ প্ৰতিষ্ঠান আৰু কল কাৰখানাৰ মালিক আছিল। হিটলাৰে কোনো পধ্যাই মানি ল'ব পৰা নাছিল যে জাৰ্মানীৰ নিচিনা দেশত থাকি জাৰ্মানীৰ ওপৰতে ইহুদীৰা প্ৰভুত্ব বিস্তাৰ কৰিব। 1913 চনত হিটলাৰ মিউনিকলৈ যায়। 1914 চনত অষ্ট্ৰিয়াৰ সামৰিক বাহিনীত ভৰ্তি হোৱাৰ চেষ্টা কৰে, যদিও স্বাস্থ্যগত কাৰণত তেওঁ সৈনিক হোৱাৰ সুযোগ নাপায়। কিন্তু প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে তেওঁ স্বেচ্ছাসেৱক হিচাপে জাৰ্মানীৰ সৈন্যবাহিনীত যোগ দিয়ে। যুদ্ধত সাহসিকতা আৰু বীৰত্ব স্বীকৃতিস্বৰূপে তেওঁ 1914 চনৰ ডিচেম্বৰ মাহত ছেকেণ্ড ক্লাছ আইৰণ ক্ৰছ লাভ কৰে। 1918 চনৰ আগষ্ট মাহত তেওঁ ফাৰ্ষ্ট ক্লাছ আইৰণ ক্ৰছ লাভ কৰে। প্ৰথম বিশ্বযুদ্ধত জাৰ্মানী হাৰি যোৱাৰ পিছত হিটলাৰ বহুত অস্বস্তিত পৰে। তাৰ মাজতে জাৰ্মানীৰ জাতীয়তাবাদ আৰু তীব্ৰতৰ হৈ উঠে। তাৰপিছত বিপ্লৱী দল জাৰ্মান ৱৰ্কাৰ্ছ পাৰ্টিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ হিটলাৰক পঠোৱা হয়। কিন্তু এই দলৰ আদৰ্শৰ প্ৰতি প্ৰভাৱিত হৈ 1919 চনত তেওঁ নিজেই জাৰ্মান ৱৰ্কাৰ্ছ পাৰ্টিত যোগদান কৰে। এনেকৈয়ে তেওঁৰ ৰাজনৈতিক জীৱনৰ আৰম্ভ হয়। 1920 চনত এই দলৰ প্ৰচাৰকৰ দায়িত্ব লাভ কৰে হিটলাৰে। সেই বছৰতে দলটোৰ নাম পৰিৱৰ্তন কৰি নেশ্যনেল ৱৰ্কাৰ্ছ পাৰ্টি নামেৰে ৰখা হয়, যিটো পৰৱৰ্তী সময়ত নাজী পাৰ্টি নামেৰে পৰিচিত হয়। 1920 চনৰ 24 ফেব্ৰুৱাৰীত প্ৰথম নাজী দলৰ সভা অনুষ্ঠিত হয়। হিটলাৰে এই সভাত 25 দফা দাবী উত্থাপন কৰিছিল আৰু স্বস্তিকা চিহ্নযুক্ত দলৰ পতাকা প্ৰকাশ কৰা হয়। দিনে দিনে নাজী দলৰ জনপ্ৰিয়তা বাঢ়ি 3 বছৰৰ ভিতৰতে দলৰ সদস্যৰ সংখ্যা হৈ গৈ 56,000। জাৰ্মানীৰ তৎকালীন পৰিস্থিতিত এই ধৰণৰ এক ৰাজনৈতিক দলৰ উত্তৰণত বহুত সম্ভাৱনা আছিল। তাৰপিছত তেওঁ বামপন্থী চৰকাৰ গঠন কৰাৰ কাৰণে বাৰ্লিনত এটা সামৰিক অভ্যৰ্থনা কৰাৰ চেষ্টা কৰে, যদিও ব্যৰ্থ হয়। এক বছৰৰ কাৰণে তেওঁক লেন্সবাৰ্গৰ পুৰণি দুৰ্গত বন্দী কৰি ৰখা হয়। তাতে তেওঁ মেইন কেম্প বা মোৰ সংগ্ৰাম কিতাপটো লিখে। ইয়াকে কোৱা হৈছিল নাজীসকলৰ বাইবেল।
1939 চন পৰ্যন্ত কিতাপটো 11টা ভাষাত অনুবাদ কৰা হৈছিল আৰু 50 লাখতকৈও বেছি কপি বিক্ৰী হৈছিল। 1921 চনত তেওঁ নাজি পাৰ্টিৰ চেয়াৰমেন হিচাপে নিযুক্তি পায়। 1930 চনত জাৰ্মানীৰ কৰুণ পৰিস্থিতিৰ সুযোগ লৈ তেওঁ অৰ্থনৈতিক মান্দা, ইহুদী আধিপত্য আৰু পাটছৰ চুক্তিৰ বিৰুদ্ধে জনমত গঢ়ি তুলিবলৈ ধৰে। 1932 চনত তেওঁ জাৰ্মানীৰ চেঞ্চেলৰ পদত নিযুক্ত হয়। ক্ষমতা দখলৰ কাৰণে তেওঁ শূন্য ৰাজনৈতিক চক্ৰান্ত আৰম্ভ কৰে। বিৰোধী দলবিলাকৰ ভিতৰত নিজৰ দলৰ লোকক প্ৰৱেশ কৰোৱাই বিশৃংখলতাই সৃষ্টি কৰাৰ মাধ্যমেৰে তেওঁ সমস্ত জাৰ্মানীৰ অভিসাংবিধিক এজন নেতা হৈ পৰে। 1933 চনত হিটলাৰে পাদাছৰ চুক্তিৰ শৰ্তবিলাক মানিবলৈ অস্বীকাৰ কৰে আৰু নিজৰ শক্তি আৰু ক্ষমতা বিস্তাৰ কৰাত মনোনিৱেশ কৰে। 1934 চনত ৰাষ্ট্ৰপতিৰ পৰিৱৰ্তে হিটলাৰে নিজকে জাৰ্মানীৰ ফুৱেৰাৰ হিচাপে ঘোষণা কৰে। এই সময়ত হিটলাৰ ৰাষ্ট্ৰৰ অৰ্থনীতিক নতুন ৰূপত সজাই সামৰিক বাহিনীক নতুন নতুন অস্ত্ৰ শস্ত্ৰ যোগান ধৰি সৰ্বোপৰি সমগ্ৰতাবাদী আৰু ফেচিবাদী একনায়কত্ব প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। 1939 চনত জাৰ্মানীয়ে পোলেণ্ড অধিকাৰ কৰাৰ ফলত ব্ৰিটেইন আৰু ফ্ৰান্সে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এইভাৱে দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হয়। জাৰ্মানীৰ নেতৃত্বাধীন শক্তি ইমানেই বেছি আছিল যে ইউৰোপ, আফ্ৰিকা আৰু এছিয়াৰ বৃহৎ অঞ্চল জাৰ্মানীয়ে দখল কৰিবলৈ সক্ষম হৈছিল, যদিও পিছত মিত্ৰ শক্তিয়ে বিজয় লাভ কৰে। 1945 চনৰ ভিতৰত জাৰ্মানী ধ্বংসত পৰিণত হয়। হিটলাৰে পদ্ধতিগতভাৱে ইহুদীবোৰক হত্যা কৰাৰ